অধ্যায়ৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আমাক উৎসাহ দিবলৈ লাইক আৰু কমেণ্ট কৰক। NFGT is a National Focus Group on Teaching of Social Sciences মতে সমাজ বিজ্ঞান শিক্ষণৰ উদ্দেশ্যসমূহ কি? NFGT SSৰ মতে সমাজ বিজ্ঞানৰ উদ্দেশ্যসমূহ তলত উল্লেখ কৰা হ'ল। প্ৰাথমিক স্তৰ 1 নম্বৰ শিশু পৰ্যবেক্ষণ চিনাক্তকৰণ আৰু অন্তৰ্ভুক্তিকৰণৰ দক্ষতাৰ বিকাশ। 2 নম্বৰ প্ৰকৃতি আৰু সামাজিক অভিজ্ঞতাবোৰৰ মাজত থকা সম্পৰ্কৰ বোধৰ বিকাশ। 3 নম্বৰ শিশুৰ ভিন্নতা আৰু বৈচিত্ৰতাৰ বিকাশ সাধন। উচ্চ প্ৰাথমিক স্তৰ 1 নম্বৰ পৃথিৱীৰ মানৱ জাতিৰ গৃহ আৰু জীৱনৰ আন ধৰণ সম্পৰ্কে বোধৰ বিকাশ। 2 নম্বৰ শিক্ষাৰুৰ নিজৰ ধৰ্ম ৰাজ্য আৰু গোলকীকৰণ সম্পৰ্কে শিক্ষা প্ৰদান কৰা। 3 নম্বৰ শিক্ষাৰুক ভাৰতৰ অতীত আৰু বিশ্বৰ আন অংশৰ বিষয়ে শিক্ষা প্ৰদান কৰা। 4 নম্বৰ দেশৰ সামাজিক আৰু ৰাজনৈতিক প্ৰতিষ্ঠানসমূহৰ কাৰ্যপদ্ধতি আৰু গতিশীলতাৰ সৈতে পৰিচয় কৰোৱা। বন্ধুসকল, পৰৱৰ্তী আৰু ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে আমাক উৎসাহ দিবলৈ লাইক আৰু কমেণ্ট কৰক।